আজি মই বনাম গাহৰি মাংসৰ লগত লাই শাক। এতিয়া মই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। ইয়াত দি দিছোঁ এতিয়া গাহৰি মাংসখিনি। এতিয়া দিম মাংসখিনিৰ লগত আলু। আৰু এতিয়া দি দিলোঁ মাংসখিনিত হালধি 2 চামুচ। ভালদৰে মিক্স কৰি ল'ম। এতিয়া দিম মাংসখিনিত ৰচুনৰ পেষ্ট। এতিয়া দি দিলোঁ মাংসখিনিত 2 গিলাচ জোখৰ পানী আৰু সোৱাদ অনুসৰি নিমখ। এতিয়া আকৌ অকণমান আদা ৰচুনৰ পেষ্ট দি দিলোঁ। ইয়াত দিলোঁ মিট মছলা। এতিয়া ভালদৰে সিজিবলৈ দিম। এতিয়া দি দিম লাই শাকখিনি। ভালদৰে মিক্স কৰিম। এয়া আমাৰ গাহৰি আৰু লাই শাক খাবলৈ ৰেডি হৈ গ'ল।